हेलो गाइज वेलकम टू माय चैनल सुरज ब्लॉग। तो गाइज आज मैं पाकर काम केटा करिब আছে মানে মাইক কৈছে পাকৰ কাম কেটা কৰিবলৈ মই কি কি আছে ভাত বনাবছে চব্জি বনাবছে দাইল বনাবছে আৰু বহুত কিবা আছে আচাৰ চাটনি বনাবছে। ও মাই গড আজি মই বনাম কেনেকুৱা লাগে ভিডিওটো লাইক কৰিব আৰু কমেন্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু শ্বেয়াৰ কৰি দিব সকলো বন্ধু বান্ধৱীৰ লগৰ সবকে মানে শ্বেয়াৰ কৰি দিব ভিডিওটো। সো বলক আজি এই ভিডিওটো আৰম্ভ কৰোঁ। 12 seconds later. So guys, এয়া কুকাৰটো লৈ আহোঁ আৰু ইয়াত চাউল দি পিনে টেবলেট গৈ ভালকৈ ধুই আনিব লাগিব। চ' তাৰপিছত গেছত বহাই দিম। দিলোঁ কুকাৰত, এতিয়া এইটো চাউলটো ধুব লাগিব এতিয়া। চ' এইটো ধুই আহোঁগৈ আৰু তাৰপিছত গেছত বহাই দিম। ধুই আহিলোঁ চাউলটো আৰু পানী ভৰাই দিলোঁ। চ' ইয়াত এতিয়া ঢাকনটি লগাব লাগিব আৰু ইয়াৰ ৰাবাৰটো এইটোহে মেইন চিটি, এইটো নহ'লে কাম নাই মানে এনেকৈ লগাব লাগিব। এতিয়া এই গেছটো অন কৰিম। চ' লাইটাৰটো ল'ব লাগিব। ঠালে এটা ল'ব লাগিব চব্জিটো থ'বলৈ, কাটি পিনে চব্জিটো থওঁ। ভাতটো বনি আছে কুকাৰত, দুবাৰ চিটি মাৰিলে গেছটো অফ কৰি পিনে ভাতটো নমাই দিম। চ' এতিয়া আমি চব্জিটো বনাওঁগৈ। Few minutes later. इसमें सीटी नहीं मारा अभी तक, इसको उठाना पड़ेगा। तो यार मैंने सीटीটো অলপ বেয়া আছে কুকাৰটো দেই, এইখিনি উঠাই দিলে অকণমান মানে নামাৰে, সেইকাৰণে বেয়া হৈ আছে। চ' এতিয়া আমি আলু কাটিম। আলু লগত খাব লাগিব না, আলু লগত মানে অলপ খাই টেষ্টটো ভাল লাগে। সেইকাৰণে মাও কৈছে আলু অলপ মিক্স কৰি দিব বুলি কৈছে আৰু আলুটো মিক্স কৰি দিওঁ। এটা কথা মানে আলুটো মানে মোৰ ফেভৰেট। Few moments later. আলু ইয়াত আছে, আলু মানে সৰু সৰু আছে, শেষ হৈ থাকিলে আলু। এতিয়া দোকানটো নাই, আজি আনিব লাগিব। সৰু সৰু আছে, এই সৰুকেইটাৰ পৰা বনাব লাগিব। গাইজ আলু ধুই আনিলোঁ আৰু আলুটো মোৰ ফেভৰেট মানে, সেইকাৰণে মই মানে দাংবডিৰ লগত মিক্স কৰিছোঁ আৰু মায়ে কৈছিলে মানে দাংবডিৰ লগত মিক্স কৰিবলৈ। চ' আলুকেইটা সৰু সৰু আছে বাৰু, একো নাই। এতিয়া আমি দাংবডিৰ লগত মিক্স কৰিম, কাটি পিনে সৰু সৰু টুকুৰা কৰি কাটি দিম। A few inches later. গাইজ এতিয়া আমাৰ আলুকেইটা চফা হৈ গ'ল, বাকলিকেইটা গুচাই দিলোঁ না। তো এতিয়া ইয়াক সৰু সৰু পিচ কৰি এই চাকুটোৰে সৰু সৰু পিচ কৰি মানে ইয়াক এই দাংবডিৰ লগত মিক্স কৰি দিব লাগিব। তো বলক ভিডিওটো চাই থাকক। তো গাইজ এতিয়া আলু কাটি হৈ গ'ল আমাৰ, এতিয়া আমি গেছত বহাব লাগে
আৰু গাইজ মোৰ হাতটো মানে অলপ আঙুলিত কাটিলে মানে ইয়াত অলপটো কাটিলে চ' এতিয়া মায়ে বনাম বুলি কৈছে ভাত আৰু চব্জি দুটাই বনাম বুলি কৈছে চেনেলটো লাইক চৰি Wait a minute. Who are you? সরি সাবস্ক্রাইব করে দিব লাইক করে দিব কমেন্ট করে দিব ঠিক আছে আজি ভিডিওটো ইমানতে সামৰিলোঁ আৰু নেক্সট ভিডিঅ' এনেকৈ লৈ আহিম ভালকৈ তো মোৰ এইটো আঙুলি কাটিলে আকৌ সেইকাৰণে বনাব নাপালোঁ তো নেক্সট ভিডিঅ' মই আপোনাক ফুল ভিডিঅ' লৈ আহিম তাৰপিছত চাব